নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 10 তাৰিখ। আপোনালোকে সকলোৱে জানে চৰকাৰে ঘোষণা কৰা অনুসৰি আজি 10 তাৰিখত চৰকাৰে যিকোনো টকাবোৰ আঁচনিৰ টকাবোৰ দিয়া হ'ব। সেয়ে আজি কোন আঁচনিৰ টকাবোৰ আজি পোৱা যাব বুলি চৰকাৰে দিব। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাওক। যদি আপুনি মোৰ চেনেল প্ৰথমবাৰ আহিছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো বজাই লওক নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু লাইক এটা দি দিব। আপোনালোকে নিশ্চয় জানে চৰকাৰে ঘোষণা কৰা অনুসৰি প্ৰতিটো মাহৰ 10 তাৰিখে চৰকাৰী আঁচনিৰ টকাবোৰ সোমাই দিয়া হ'ব। আৰু 10 তাৰিখটো চাওক, ইয়াতে পেঞ্চন আৰু অৰুণোদয় দিন বুলি ঘোষণা কৰা হৈছে চৰকাৰৰ। আৰু ইয়াতে দিয়াই আছে কিমান সংখ্যক বেনিফিচিয়াৰীয়ে এই আঁচনিৰ টকাসমূহ লাভ কৰিব আৰু কিমানখিনি টকা চৰকাৰে আদায় দিয়ে, কিমান কোটি টকা আৰু কিমান লাখ হিতাধিকাৰীক দিয়া হয় আৰু কিমান কোটি টকা প্ৰতি মাহে বেনিফিচিয়াৰীক দিয়া হয়, ইয়াতে সকলো উল্লেখ কৰা আছে। আৰু চাওক, প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত প্ৰাপ্ত ধনসমূহ দিয়া হ'ব। আৰু এই মাহৰ পৰা পঞ্চায়তৰ প্ৰতিনিধিত্বসকলেও প্ৰাপ্ত মাননি প্ৰতি মাহৰ 10 তাৰিখ লাভ কৰিব। আজি আৰু কোন আঁচনিৰ টকাসমূহ একাউণ্টত সোমাই দিয়া হ'ব, ইয়াতে তলত চাওক আপোনালোকে। অৰুণোদয় আঁচনিৰ টকাসমূহ আজি একাউণ্টত সোমাই দিয়া হ'ব। আৰু শ্বহীদ কুশল কোঁৱৰ বৃদ্ধা পেঞ্চন সেই আঁচনিৰ টকাও আজি সোমাই দিয়া হ'ব। আৰু তলত আছে ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চনসমূহ আজিৰ তাৰিখত সোমাই দিয়া হ'ব। সেয়েহে আজিৰ পৰা আপোনালোকে সকলো চৰকাৰী আঁচনিৰ টকাসমূহ প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিব। সেই 10 তাৰিখে আপোনালোকে যি টকা লাভ কৰিছে সেই টকাসমূহ আপুনি নিজৰ একাউণ্টত, নিজৰ মোবাইলত আপুনি নিজেই চেক কৰি ল'ব পাৰিব। সেয়ে যদি আপুনি বিচাৰে আপুনি নিজৰ একাউণ্টটো আপুনি নিজৰ মোবাইল কেনেকৈ চেক কৰিব, চৰকাৰী আঁচনিৰ টকাসমূহ আপোনাৰ একাউণ্টত সোমাইছে নাই আপুনি নিজেই নিজৰ মোবাইলত চাই ল'ব পাৰিব, চেক কৰিব পাৰিব। এই ভিডিঅ'টো শেষ হোৱাৰ পিছত শেষত এটা ভিডিঅ' আহিব, সেই ভিডিঅ'টো আপুনি চাই ল'ব, তেতিয়া গম পাই যাব আপুনি কেনেকৈ চেক কৰিব আপোনাৰ একাউণ্ট বেংকত নোযোৱাকৈ। আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেনেহ'লে আজিলৈ ধন্যবাদ।